লগতে নৱজ্যোতি শিশুনিকেতনৰ অধ্যক্ষ মহোদয়, এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল, জয় জয়তে মোৰ ফালৰ পৰা আজি 5 ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো আজি 5 ছেপ্টেম্বৰ আৰু এই 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত উলহ মালহেৰে শিক্ষক দিৱস পালন কৰে। যিজন মহান বৰেণ্য ব্যক্তি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনত শিক্ষক দিৱস সৰ্বভাৰতবৰ্ষত উলহ মালহেৰে পালন কৰে। ডক্টর সর্বপল্লী রাধাকৃষ্ণর জন্ম 1988 চনৰ 5 ছেপ্টেম্বৰ তাৰিখত মাদ্ৰাজৰ তিৰুতনী গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰস্বামী আৰু মাকৰ নাম আছিল সীতম্বা। তেওঁ 8 বছৰ বয়সলৈকে ঘৰতে শিক্ষা লাভ কৰিছিল। ইয়াৰ পিছত লুথেৰান মিছন স্কুল, তাৰপিছত ভেলোৰ কলেজ আৰু তাৰপিছত মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত সুক্ষেত্ৰীৰে উত্তীৰ্ণ হৈ এই ভাৰতবৰ্ষৰ নাম উজ্জ্বলি কৰিছিল। তেওঁ প্ৰথমৰ পৰাই মেধাৱী ছাত্ৰ আছিল, সেইকাৰণে তেওঁ ছাত্ৰবৃত্তি লাভ কৰিছিল। তেওঁ ছাত্ৰ জীৱন শেষ কৰি পিছত তেওঁ প্ৰেচিডেন্সি কলেজৰ অধ্যাপক ৰূপে, মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে, পিছত তেওঁ মানচেষ্টাৰ কলেজৰ অধ্যাপক ৰূপে কিছুদিন কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, শেষত তেওঁ বেনাৰস হিন্দু মহাবিদ্যালয়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সেইজন ব্যক্তি 1952 চনৰ পৰা 1965 চনলৈ আমাৰ ভাৰতবৰ্ষৰ প্ৰথম দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছত 1962 চনৰ পৰা 1966 চনলৈ ভাৰতবৰ্ষৰ দ্বিতীয়তম ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰিছিল। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। শিক্ষক দিৱস হৈছে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলৰ প্ৰতি মৰম আৰু সন্মান প্ৰদৰ্শনৰ শ্ৰেষ্ঠ উপায়। শিক্ষকসকল হৈছে আচলতে এটা মমবাতিৰ নিচিনা, যিয়ে নিয়োগ কৰি মানৱ সহায় বিলাক। শিক্ষকসকলে সদায় ছাত্ৰ ছাত্ৰীসকলৰ কাষত থাকি খোজ মিলাই তেওঁলোকৰ পথ প্ৰৱৰ্তক হিচাপে কাম কৰে, লগতে সদায় তেওঁলোকক অনুপ্ৰেৰণা আৰু সাহস দিয়ে। গতিকে সেই শিক্ষকসকলক আমি সদায় সন্মান প্ৰদৰ্শন কৰিব লাগে আৰু ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলে যাতে গুণাগুণী হ'ব লাগে। গতিকে আৰু বেছি কিছু নকওঁ যে আজি শিক্ষক দিৱস আমি কিয় পালন কৰোঁ, তাৰ তাৎপৰ্য কি? 1965 চনত যেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণ যেতিয়া ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে অলংকৃত কৰিছিল, সেই সময়ত তেওঁৰ ৰাষ্ট্ৰপতি পদ লোৱাৰ সময়ত তেওঁৰ কেইজনমান ছাত্ৰ ছাত্ৰী, শুভাকাংক্ষী, লগতে বন্ধুবৰ্গই তেওঁৰ জন্মদিৱস পালন কৰাৰ কাৰণে তেওঁৰ পৰা অনুমতি বিচাৰিছিল। সেই সময়ত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ কৈছিল, মোৰ জন্মদিন পালন কৰা বাদ দি তোমালোকে যদি মোৰ জন্মদিৱসটো যদি শিক্ষক দিৱস হিচাপে পালন কৰা, মই আটাইতকৈ সুখী হ'ম আৰু মই আটাইতকৈ গৌৰৱান্বিত কৰিম। গতিকে 1965 চনৰ 5 ছেপ্টেম্বৰৰ পৰা আজিলৈকে আমাৰ ভাৰতবৰ্ষত এই 5 ছেপ্টেম্বৰ তাৰিখে যিকোনো বিদ্যালয়ত সকলো অনুষ্ঠান প্ৰতিষ্ঠানত সেই মহান ব্যক্তিৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ কাৰণে, সেই মহান ব্যক্তিক স্মৃতি কৰাৰ কাৰণে আমি প্ৰত্যেক বছৰৰ 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰি আহিছোঁ। এইখিনিকৈ মই মোৰ শুভ বক্তব্য সামৰণি মাৰিলোঁ।